পিজ্জা ডেলিভাৰী বয়ৰ হৰেল ষ্টৰী এটা সঁচা কাহিনী। মোৰ নাম বিকাশ। মই মহাৰাষ্ট্ৰৰ প্ৰিন্সটাউন হোটেলৰ এসময়ৰ পিজ্জা ডেলিভাৰী ল'ৰা আছিলোঁ। হালাকি মোৰ হোটেল ৱাৰ্ড বয় হিচাপেহে কাম আছিল। আমাৰ হোটেলৰ মেইন পিজ্জা ডেলিভাৰী বয়টোৱে কামটো এৰি দিয়াৰ বাবে মই এই পিজ্জা ডেলিভাৰী কামটো পালোঁ। আনদিনাৰ দৰে সেইদিনাও মই বাকী 5টা অৰ্ডাৰ দি আহি হোটেলত আহি এণ্ট্ৰি কৰিছিলোঁহে। মাত্ৰ এনেতে বছে আহি ক'লে, এটা লাষ্ট অৰ্ডাৰ। একেটা ঘৰৰ পৰাই 4টা পিজ্জাৰ অৰ্ডাৰ আহিছে। মই ভাবিলোঁ ক'ৰবাত পাৰ্টি হৈছে, সেইবাবে ময়ো ট্ৰিপ পাম বুলি ভাবি ভালেই পালোঁ। GPS ছেট কৰি লোকেশ্যনত যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ বছটো এনেকুৱা মানুহ যি এটা পিজ্জা ডেলিভাৰী নকৰাকৈ গুচি আহিলেও খং কৰে। মই পিজ্জা ডেলিভাৰী কৰিব যোৱা অঞ্চলটো অলপ গাঁও এৰিয়া। কেঁচা ৰাস্তাৰে গাড়ী চলাই গৈ আছিলোঁ। গাঁও এৰিয়া হোৱাৰ বাবে কোনো ধৰণৰ ৰাস্তাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাছিল। বহুত দূৰ, প্ৰায় 2 কিলোমিটাৰমান কেঁচা ৰাস্তাৰে যোৱাৰ পাছত মই সেই পিজ্জা ডেলিভাৰী কৰা ঘৰটো পালোহি। প্ৰথমতে মোৰ বিশ্বাস হোৱা নাছিল যে কোনোবাই এই জংঘলৰ মাজৰ পৰা পিজ্জা অৰ্ডাৰ কৰিব পাৰে। এটা হাবেলীৰ দৰে ঘৰ, 2 মহলীয়া। গাড়ীৰ পৰা নামি এনে লাগিছিল মই পিজ্জা ডেলিভাৰী কৰি আহি ভুল কৰিলোঁ নেকি। ঘৰটোৰ চাৰিওফালে কিবা ভয়ানক লগা অৱস্থা হৈ আছিল আৰু পৰিৱেশটো ভয়ানক হৈ পৰিছিল। উপায়ন্তৰ হৈ মই ঘৰৰ দৰ্জাত টকৰিয়ালৈ ক'লোঁ, পিজ্জা ডেলিভাৰী বুলি। ভিতৰৰ পৰা কোনো শব্দ শুনা নগ'ল। 2-3বাৰ মতাৰ পিছতো কোনো ৰিপ্লাই নহাত মই বছক কল লগাই ক'লোঁ। বছে ক'লে আৰু 2বাৰমান মাতিবলৈ। মই উপায়ন্তৰ হৈ সেই ভয়ানক ঘৰটোৰ ওচৰলৈ গৈ আকৌ দৰ্জাত 3-4বাৰ টকৰিয়াব ধৰিলোঁ। এনেতে মোৰ পাছফালে কোনোবা মানুহ ঘাঁহনিৰ খোজ কৰা শুনিলোঁ। মই লগে লগে পিজ্জা গাড়ীত পেলাই গাড়ীৰ ভিতৰলৈ সোমাই গাড়ী ঘূৰাই ঘৰটোৰ পৰা গুচি আহিবলৈ চেষ্টা কৰিলোঁ। এনেতে গাড়ী চলাই থাকোঁতে লাগিছিল মোৰ গাড়ীখন মাটিত চচৰি যোৱাৰ দৰে। মই গাড়ীৰ পৰা নামি চাই দেখিলোঁ মোৰ গাড়ীৰ 4টা চকা পামচাৰ। কোনোবাই মোৰ গাড়ীৰ 4টা চকা ফুটাই দিছে। মই যেতিয়া সেই পিজ্জা ডেলিভাৰী কৰি আছিলোঁ সেই ঘৰটোত। মই পুলিচক লগে লগে ফোন লগালোঁ। পুলিচে আধা ঘণ্টাৰ ভিতৰত পোৱাৰ কথা ক'লে আৰু মোক গাড়ীৰ বাহিৰ ওলাবলৈ মানা কৰিলে। মই কিন্তু সেই ভয়ানক ঘৰটোৰ ওচৰত থাকিব বিচৰা নাছিলোঁ, যাৰ বাবে মই গাড়ীৰ পৰা ওলাই হাবিৰ এজোপা ডাঙৰ গছৰ ছায়া লৈ আছিলোঁ। পুলিচ অহালৈ মই ৰখি আছিলোঁ কোনোমতে। আধা ঘণ্টাৰ পাছত পুলিচ আহিল। তেতিয়া মই নিজকে যেন বাচিলোঁ বুলি ভাবিলোঁ। পুলিচৰ আগত সকলো কথা ক'লোঁ। পুলিচে ঘৰটো তালাচী চলাই বহুত ধৰণৰ চোকা হাথিয়াৰ পালে। মই হোটেললৈ আহি চিধাই চাকৰি এৰি দিলোঁ আৰু বছক সকলোবোৰ কথা খুলি ক'লোঁ। তেতিয়া বছে মোক সেই আগৰ ডেলিভাৰী বয়টোৱে কাম এৰাৰ কথা একেটা কাৰণেই বুলি ক'লে আৰু মোক নতুন ডেলিভাৰী বয় অহালৈ ৰখিবলৈ ক'লে। মই নৰখি সেইদিনাই কাম এৰি দিলোঁ। পিজ্জা ডেলিভাৰী বয় এৰা আজি প্ৰায় 5 বছৰেই হ'ল। মই এটা বেলেগ চাকৰি কৰোঁ। কিন্তু আজিও যেতিয়া মই সেই পিজ্জা ডেলিভাৰী কৰা সেই ৰাতিটোৰ কথা ভাবোঁ, তেতিয়া মোৰ বুকু কঁপি যায়। যদি মই সেইদিনা সেই ঘৰটোত আৰু বেছি সময় থকা হ'লে মোৰ কি অৱস্থা হ'ল হয়, তাকে ভাবি মই কেতিয়াবা নিজে আচৰিত হৈ পৰোঁ।